নমস্কাৰ বন্ধুসকল। তো কেনে আছে আপোনালোক? আজি মই এটা জব নিউজ লৈ আহিছোঁ আৰু জব নিউজটো হ'ল আপোনালোকে যিসকলে মেডিকেলত MBBS কমপ্লিট কৰিলে তেওঁলোকৰ বাবে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব লাগিব। ওপেন নকৰিলেও হ'ব, মই জাষ্ট নিউজটো আপোনালোকক দি দিছোঁ। আৰু যদি ওপেন কৰিছে তেতিয়াহ'লে তাতে লিখিব আছাম career.com আৰু ওকে কৰি দিব। তো প্ৰথমতে যেটো আহিছে ওয়েবসাইট হেটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক। তো অলপ স্ক্ৰল কৰি তলৰ পিনে আহক। অহাৰ লগে লগে আপুনি দেখিব ইয়াতে লিখা আছে APSC ৰিকুৱাৰমেণ্ট 2018। তো আপুনি এটোৰ ওপৰত ক্লিক কৰি দিয়ক। তো অলপ স্ক্ৰল কৰি তলৰ পিনে আহক। আহিলে আপুনি দেখিবলৈ পাইছে আসাম পাব্লিক সাৰ্ভিস কমিশন আৰু এটোৰ যেটো লাষ্ট ডেট হৈছে, লাষ্ট ডেটটো হল আপোনাৰ 9 তাৰিখ 7 মাহ 2018 আৰু পোষ্টৰ নেম হৈছে আপোনাৰ ইন্স্যুৰেন্স মেডিকেল অফিচাৰ IMO শর্ট ফর্মটো ESI স্কেম আন্ডাৰ লেবাৰ ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট আৰু আপোনাৰ যেটো পোষ্টৰ সংখ্যা আছে হেতু হল 14টা আৰু আপোনাৰ ইয়াতে স্যালাৰি হ'ব 30,000 ৰ পৰা 1,10,000 লৈকে উইথ গ্ৰেড পে এটো হল 12,700 আৰু আপোনাৰ যেটো এজৰ লিমিট দিছে হেতু আপোনাৰ মিনিমাম 21 ইয়াৰ্স হ'ব লাগিব আৰু ম্যাক্সিমাম 38 আৰু যদি আপুনি SC নাইবা ST ক্যান্ডিডেট হৈ থাকে তেতিয়াহলে আপুনি 5 বছৰ বেছি হৈ গেলেও আপুনি এপ্লাইটো কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ বয়স যদি 43 ইয়াৰ্স হয় তেতিয়াহলে আপুনি এপ্লাইটো কৰিব পাৰিব আৰু যদি আপুনি OBC নাইবা MOBC হৈ থাকে তেতিয়াহলে আপোনাৰ বয়স 3 বছৰ বেছি হৈ গেলেও আপুনি এপ্লাইটো কৰিব পাৰিব। অৰ্থাৎ 41 বছৰ বয়সলৈকে কৰিব পাৰিব আৰু যদি আপোনাৰ এটা ডিসেবিলিটি সাৰ্টিফিকেট থাকে তেতিয়াহলে আপুনি 10 বছৰলৈকেও এপ্লাইটো কৰিব পাৰিব আৰু এটোৰ ভিতৰত SC ST OBC আৰু জেনাৰেল ক্যাটাগৰী গোটেইকিটা আছে। আৰু আপোনাৰ এডুকেশনাল যেটো কোৱালিফিকেশন হেতু হল মিনিমাম কোৱালিফিকেশন যেটো আছে আপোনাৰ MBBS থাকিব লাগিব আৰু ৰেজিষ্ট্ৰেশন আন্ডাৰ আসাম মেডিকেল কাউন্সিলৰ আন্ডাৰত থাকিব লাগিব। আৰু যেটো আপোনাৰ এপ্লিকেশনৰ ফিস হ'ব, এপ্লিকেশনৰ ফিসটো অৰ্থাৎ আপোনালোকৰ চালান কাটিব লাগিব। চালান কাটিব লাগিব আপোনাৰ জেনাৰেলৰ কাৰণে 250 টকা, SC ST OBC MOBC ৰ কাৰণে আপোনাৰ 150 টকা আৰু যিসকল ক্যান্ডিডেটৰ BPL আছে তেওঁলোকৰ চালান কাটিব নালাগে। তেওঁলোকে জাস্ট BPL ৰ যেটো অৰিজিনাল কপি আছে হেতু এক কপি জেৰক্স কৰি ফৰ্মটোৰ লগত কাটি দিলেই হ'ল। তো আশা কৰিছো নিউজটো আপোনালোকৰ ভাল লাগিছে। যদি আপোনালোকৰ নিউজটো ভাল লাগি থাকে তেতিয়াহলে ভিডিওটোৰ ওপৰত এটা লাইক কৰিব আৰু ভিডিওটো শেয়াৰ কৰি দিব।